ৱাও এইফালে চাওক নিজৰা বৈ আহি আছে এইফালৰ পৰা আৰু আমি ইয়াত খানা খাই আছো নমস্কাৰ সকলকে স্বাগতম জনালো বিনা দেৱী ব্লগছলে আৰু এইফালে মায়ে একদম ধুনীয়া নাজাৰা দেখি ফাইদা ওলাইছে আৰু ৰিলছ বনাই আছে এইফালে এয়া ৰিলছ বনাই আছে মায়ে আৰু আজি আমি ইয়াত আহিছো খানা খাবলৈ মানে কাইলে সব যাবগৈ ভাগে ভাগে নিজৰ ঘৰলৈ কামলৈ আকৌ লগ হ'ম আমি সেইকাৰণে আজি ভাবিলোঁ যে আজি এই আমাৰ ঘৰৰ ওচৰতে মানে জ্বলা তাতে এনেকৈ খাই লওঁ বুলি ভাবিছোঁ খানা আৰু বহুতেই ভাল লাগিছে জানে ইয়াত যে নিজৰা আছে মানে সৰুকৈ নিজৰা এটা একদম বৈ আছে চব আহিছোঁ ভণ্টি মাহী মোৰ মাহী মা পাপা আইতা ককা চব আহিছোঁ খালি মুনু মাহী খালি মাইনা মাহীহে নাই মাইনা মাহী গ'লগৈ মাইনা মাহী তোমাক বহুত মিছ কৰিছোঁ আৰু আপোনালোকক মই মানে গোটেই নাজাৰাটো দেখুৱাই আছোঁ আপোনালোকে চাই যাওক বহুত ভাল লাগিব আজি একদম ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই চাব ব'লক এতিয়া নাজাৰাটো আমি উপভোগ কৰোঁ নহয় জানো কৰিছে একদম বহুত ফুট আছে সব গৰম ভাতো গৰম ভাত কেনে গৰম বহুত মিঠা ষ্টাৰৰ নিচিনা মায়ো খাই আছে আৰু এয়া চাওক জলাশয় পাইছোঁ কি ধুনীয়া সৌন্দৰ্য ইমান ভাল লাগিছে একদম পুৰা সৰিয়হ চৰিয়হ ফুলি আছে বহুত ভাল লাগিছে পাপা ষ্টিক কটাত ব্যস্ত এইফালে কাকাৰ চব্জি কুটি আছে আইতাই চাহ খাই আছে এইফালে মাংস বনাই আছে নজাৰাটো খুবেই ধুনীয়া আমি টেষ্ট কৰি চাম টেষ্টটো মানে ক'বই নালাগে ইমান ধুনীয়া আৰু পুৰা বস্তুটো এনেও ভাল লাগে ন বা বহুত ভাল লাগিছে আপোনালোকে এনেকৈ খাই পাইছে নাই ক'বচোন দেই কমেণ্টত জনাব আপোনালোকে ফুলগুৰি চাগে আপোনালোকে চিনি পায় কাৰণ ফুলগুৰিৰ মানে বুৰঞ্জীটো নাম আছে আৰু চবেই চিনি পায় চাগে ফুলগুৰিৰ পৰা প্ৰায় 4 কিলোমিটাৰ অহাৰ পাছত আপোনালোকে জলাহ পাব জলাহৰ পৰা অলপমান এইফালে সোমাই আহিলে আপোনালোকে এই ইমান সুন্দৰ পিকনিক প্লেচৰ নিচিনা জেগা পাব আৰু খুবেই ভাল ইয়াত নিজৰা বৈ আছে আৰু আপোনালোকে ইয়াতে খাব পাৰে বনাই কিনি নিজে বা ঘৰৰ পৰাও লৈ আহিব পাৰে আৰু এইফালে আছে ইমান ধুনীয়া আপোনালোকে চাগে দেখিছে সৰিয়হ আছে খুবেই ভাল লগা পৰিৱেশ আৰু এতিয়া ঘৰে ঘৰে যাওঁগৈ কাৰণ বহুতো ইয়াত বতাহ মাৰিছে আৰু ভয়ো লাগিছে সেইফালৰ পৰা হাতী মানে বাবাৰ অলপ মাত আহিছে ব'লক সেইকাৰণে সোনকালে যাওঁ আৰু যদি আপোনালোকে ভাল পালে এই জেগাটোলৈ আহিব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মেৰী খ্ৰীষ্টমাছ এডভান্স আৰু হেপী নিউ ইয়েৰ বাই বাই